হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি এবাৰ বজাৰলৈ যাবলৈ ওলাইছোঁ আৰু যোৱাৰ কাৰণে যিহেতু মাইনাক লৈ যাম লগতে, সেইকাৰণে তাইৰ কাৰণে যিটো সৰু ছোৱালী পানীৰ বটলখিনি ল'লোঁ আৰু লাগিবই যিহেতু। আৰু আপোনালোকক দেখুৱাম আৰু কিনো বজাৰ কৰোঁ। তাইৰ কাৰণে অকণমান লাগে আৰু যিহেতু ঠাণ্ডা পৰিছে, সেইকাৰণে অলপ বজাৰ কৰিব লাগে তাইৰ কাৰণে। আৰু যাব ওলাইছোঁ, মই তাইক লৈ যাম আৰু নিনিলেও নহয়, থৈও যাব নোৱাৰোঁ ঘৰত, সেইকাৰণে লৈও যাব লাগিব। আৰু লৈ গ'লেও বহুত দিগদাৰ হয় লৈ পেলাই বজাৰ কৰাটো, তেনেকৈ আৰু লৈ যাব ওলাইছোঁ। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এই বাইদেউৰ লগত যাব ওলাইছোঁ। আৰু তাই এই ই ৰিক্সাখনত উঠি কিনে বহুত ভাল পাইছে, এনেকৈ খোলা ঠাইত উঠি ভাল পায় আৰু তাই। আৰু এনেকৈ গ'লোঁ আৰু তাই চাই গৈছে আৰু কোন গৈছে এইবিলাক চাই গৈছে, আৰু তাইৰ মনটোও ভাল লাগিছে। আৰু যিখিনি দেখুৱাব পাৰোঁ আপোনালোকে চাই থাকিব, কিমানখিনি দেখুৱাব পাৰোঁ নাজানো। আৰু বহুত দিনৰ মূৰত এনেকৈ কৰিব ওলাইছোঁ। আৰু আহি পাই তাইক কাপোৰখিনি অলপমান পিন্ধাই দিলোঁ। এইটো কিনিলোঁ, লং পেণ্টটো অকণমান দীঘল হ'ল একো নহয়, আৰু চুটি হৈ যাই থাকে কাপোৰবিলাক, সেইকাৰণে পিন্ধাই দিলোঁ। আৰু উঠিম আমি আৰু উঠিম। এইয়া কান্দিছে আমাৰ কান্দিছে দেই। আৰু এতিয়া তাই খাই বৈ শুই ল'লে, টোপনি গ'ল, তাইক খুৱাই ল'লোঁ। আৰু যিহেতু বজাৰ কৰিছিলোঁ তেতিয়া সেইবিলাক ভিডিঅ' বনোৱা নহ'ল, আৰু বনাব নোৱাৰিও, দিগদাৰ হয় তাইৰ লগত ভিডিঅ' বনাব। আৰু যিখিনি বজাৰ কৰিছোঁ আপোনালোকক মই দেখুৱাম। আৰু এনেকুৱা লাগে যেন গোটেইখিনি বজাৰে লৈ আহিম। সৰু ল'ৰা ছোৱালীয়ে কাপোৰবিলাক দেখিলে লৈ থাকিবৰ মন যায়। আৰু কিমানখিনি ল'লোঁ মই আপোনালোকক দেখুৱাই আছোঁ। এইকেইটা পিংক কালাৰৰ, গোটেইবিলাক ভালেই লাগে, কোনটো ল'ম কোনটো নল'ম এনেকুৱা লাগে। আৰু এইখিনি সময়ত মোৰ এওঁৰ কাৰণে বহুতেই মনত পৰিছিল। আৰু এওঁ চাগে বহুত কাপোৰ ল'লে হয় এনেকৈ গ'লে, এটা দুটা তেওঁ কেতিয়াও লোৱা নাছিল আৰু কাপোৰ। যি বজাৰ কৰিব গ'লে দুযোৰ তিনিযোৰ কাপোৰ এনেও আনিছিলে মোৰ কাৰণেও। তাইৰ কাৰণে কিজানি আৰু কিমান আনিলে হয়, সেইটো আৰু এওঁহে জানিব আৰু কিমানখিনি কৰিলে হয়। সেইকাৰণে ময়ে কৰিলোঁ। আৰু তেতিয়া বহুত মনত পৰিছিল, কিমান যে কৰিলে হয় তেতিয়া তাইৰ কাৰণে বজাৰ। যিখিনি পাৰোঁ সেইখিনি ময়ে ল'লোঁ। আৰু ভাল লাগিছে কৰি তাইৰ কাৰণে। আৰু এনেকুৱা লাগে যেন মোৰ কাৰণেই কৰিলোঁ, ক'ব নোৱাৰোঁ। তাইৰ কাৰণে বজাৰখিনি কৰিলে যেন মোৰ কাৰণে গোটেইখিনি কৰিলোঁ, সেনেকুৱা অনুভৱ হয়। আৰু তাই ল'লেই যেন মোৰ মনটো ভৰি উঠে। আৰু তাইৰ মুখত হাঁহি দেখিলে মোৰ অন্তৰখন ভাল লাগে, আৰু মনটো ভাল লাগে। সেইখিনিয়ে আৰু এইকেইটা কৰিলোঁ। আৰু যিহেতু এই ঘৰত পিন্ধাই কাপোৰ, এইবিলাক ঠাণ্ডাৰ দিন আহিছে যিহেতু ঘৰত পিন্ধাই, সেইকাৰণে এনেকুৱাকৈ কম ৰেঞ্জৰে আনিছোঁ। গোটেইখিনি কম ৰেঞ্জৰ কাপোৰেই হয়। আৰু যিহেতু সিহঁতে সোনকালে ডাঙৰ হৈ যায়, আৰু সেইকাৰণে বেছি আনা নাই, আৰু দামী কাপোৰ আনা নাই, এইখিনি। আৰু যিসকলে মোৰ ভিডিঅ' চাইছে সেইসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকে, এইখিনি। আৰু যিমানখিনি পাৰোঁ তেনেকৈ ভিডিঅ' দি থাকিম। আৰু ইয়াতে মই তাইৰ জাৰ্ণিটো মই ইয়াতে সাঁচি ৰাখিম, আৰু ফেচবুকত বা ইউটিউবত এনেকৈ সাঁচি ৰাখিম। এয়াই আৰু।